পাগল মানুহবোৰে তীব্ৰ বিদ্ৰোহ ধৰ্মঘট অনশন প্ৰতিবাদৰ পাছত ভাল মানুহবোৰক এবাৰ জেৰা কৰে। একজেক্টলি পাগলা সভাৰ মজিয়াত এইবাৰ পাগলাৰ স্মাৰকপত্ৰ ভাল মানুহলৈ। পাগল মানুহবোৰ ভাল হ'বলৈ কি কি গুণ লাগে? বাবা ভাল মানুহ কি কি স্বভাৱ ক? আমি ভাল মানুহ সকলোৱে জানে। জ্ঞান আছে আমাৰ, ক'লে ন্যূনতম জ্ঞান লাগে বাবা, জ্ঞান। তহঁতিবোৰ পগলা। তহঁতৰ কি আছে? পাবাৰে, তোৰ আনৰ সমান জ্ঞান আছে? জুখিছা বে জুখিছা, মা কচম তোৰো জ্ঞান বেলেগতকৈ ন্যূনতম। নিজক ভাল প্ৰতিপন্ন কৰাৰ চেষ্টা আবেগ অনুভৱ লাগে, তোৰ নাই। পাগলামি কৰা পগলা মানুহ। ইণ্টাৰেষ্টিং বাবা। কিমানজনে পাগলাৰ বুকু খান্দিলে, ইমান দূৰলৈ তই কিমানজনৰ বুকু খান্দিলি তোৰ মনত আছে? হৃদয়ত প্ৰেম লাগে পাগল, প্ৰেম কি তই নুবুজিবি। আচ্ছা বৎস, মই যাৰ প্ৰেমত পাগল সি তাই তোৰ প্ৰেমত আজি অসুখী। কাৰ বুকুত প্ৰেম আছে, প্ৰথম প্ৰেমৰ প্ৰকাশ কাৰ মনত আছে? ভাল মানুহ হ'বলৈ হাঁহি কান্দোনৰ পাৰ্থক্য বুজিব লাগিব পগলা। হহুৱাবি দেই, তহঁতে পগলাকো হহুৱাবি। নাটক কোনে কৰে? চিধা চিধি মানুহ আমি, ভিতৰি বুকু ফলা ভাল মানুহ তহঁত। ভাল মানুহৰ চেতনা থাকে ঐ পাগল। এক ছেকেণ্ড বাবা, তোৰ কাইটীয়া জীৱনৰ আধা বয়সতে তোৰ বাবে কিমানে কান্দিলে? কোনোবাই হেনো আজিও ক'ৰবাত উচুপে। ভাল মানুহ ঘূৰি চাবলৈ তোৰ চেতনা সময় আছে। ভাল মানুহৰ প্ৰেম অনুভূতি সহানুভূতি থাকে, বিদ্যা। পাগলকৈ নচা হ'ব বে। পাগলক ধৰ্ষণ কৰা পগলা তহঁত ভাল মানুহ। জন্তুৰ সমানো তহঁতৰ জ্ঞান আবেগ অনুভৱ চেতনা অনুভূতি সহানুভূতি নাথাকে। ভাল মানুহ হ'বলৈ মানুহৰ সন্মান থাকিব লাগে, পাগল তহঁতৰ নাই। মজা দিছ বে, তহঁত ভাল মানুহ। সামাজিক মাধ্যমে সমাজৰ আগত সামূহিককৈ নঙঠা কৰোঁতে তোৰ সেই ঔটেঙা পৰা দিয়া মুখখন, তোৰলৈহে মোৰ পুতৌ লাগে। ভাল মানুহ বাবা, তোৰলৈহে মোৰ পুতৌ লাগে। তহঁতেই কেতিয়াবা কোবাই ফলা ছালবোৰ ঢাকিবলৈ কি আমি লজ্জা বহন কৰোঁ? মোক পগলাই হৈ থাকিবলৈ দে বাবা। বলীয়া কলিৰ কৃষ্ণ, সমাজত তহঁত ভাল মানুহ, আমিবোৰ পগলামি কৰা পগলা মানুহ। ধন্যবাদ জনালোঁ।